আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ। ভিডিঅ'টো মানে মই এইবিলাক গছপুলি মই ৰোৱা হয় দেই। মই আপোনালোকক দেখাই যাম। এয়া হ'ল এল'ভেৰিয়া, এজোপা কলগছ সৰু, মানে বহুত চাপতে লগা কলগছ হয়। এয়া হ'ল পিঁয়াজ, এয়া ৰজনীগন্ধা ফুল হয়, এয়া আপোনাৰ লাইশাক, লাইশাক নহয়, এইটো পালেং শাক। এইখিনি হ'ল মূলা, মানে চব টাপতে দিয়া হৈছে বস্তুখিনি। এয়া মই আপোনালোকক দেখাই গৈছোঁ, চাই যাওকচোন। ইয়াত বুট মাহৰ গছ হয়। এয়া হ'ল আপোনাৰ গাজৰ, এয়া হ'ল সৰু মূলা জাত, এয়া জাতিলাও পুলি, এইফালে অমিতা গছো ৰুই দিছোঁ, মালিকহঁতে খাব ধৰি। এয়া হ'ল আপোনাৰ বেঙেনা, জলকীয়া, এই পিঁয়াজ এয়া ডাঙৰ ডাঙৰ হৈছে আৰু এইজোপা ফুলগছ। ইয়াত ধনিয়াও ডাঙৰ ডাঙৰ হৈ গৈছে আৰু দেই, কি ধুনীয়াকৈ। মোৰ হাতৰ বস্তুবিলাক মানে বৰ ধুনীয়া হয় আৰু। ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ ফুলগছবিলাক, কিমান ধুনীয়াকৈ। ইয়াত দেখিছেনে ফুলগছ ইমান ধুনীয়াকৈ ৰুইছোঁ, দেখিছে? টাবত লগাইছোঁ। চব মানে বেলেগ বেলেগ বিধৰ ফুল আছে। ইয়াত ৰজনীগন্ধা ফুলৰ হয় এইখিনি। আপোনালোকে ভিডিঅ'টো ভাল পালে মোক কমেণ্ট কৰি জনাব, আৰু টাবত কেনেকৈ পুলি ৰুব লাগে মই চব দেখাই যাম আপোনালোকক। এই যে কিমান ধুনীয়া এজোপা হ'ল গছজোপা। ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব। বাই বাই।